পাৰৰ কন্যাবালা বাবা তাতে পৰে হুদু নদী পাৰৰ কন্যাবালা তাতে পৰে হুদু আমি ভাই নাজনা চলি বুৱাৰীকে লাগিব এই বঢ়িয়া ভাই বঢ়িয়া জোচ কৰিব লগ পালোঁ আজি বঢ়িয়াকে ফাইনেল চাই নিশ্চয় গমে পাইছে আজি মানে তোক যা আছোঁ আজি আছোঁ স্কচ তোৰ ঘৰত মানে বেলচৰ আজিৰ ভিডিঅ'টো বহুত মানে ধামাকা হ'ব যাই আছে আপোনালোকে ভিডিঅ'টো পূৰা সকলোকে চাব লাইকটো মাৰি দিব গাইছ মানে আজি আছোঁ কি সুন্দৰ পৰিৱেশত চ' ঘৰৰ কাষৰে পৰিৱেশ আৰু গাইছ এই মাছিটো কৰতোৱা চ' যাই থাকোঁ বঢ়িয়াকৈ চ' হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আজি মোৰ মানে এটা মানে অন্যতম মানে ফেচবুক ভিডিঅ'টো জলক যাই থাকোঁ কাৰণ ৰ'দটো মাৰিছে চ' আমি দৌ যাম মানে স্কচ বাৰ্ডৰ ঘৰত গ'লে আজি চ' যাওঁ গাইছ জলক মানে বাজাৰৰ মাজে মাজে আহি নদী মানে পাৰ হ'লোঁ গাইছ মানে নদীটো গাইছ মানে জুবিন আছে অক্টোবৰ 30 তাৰিখ আছে জুবিন চ' এতিয়া বঢ়িয়াকৈ আপোনালোকক লগ পাম বেলচৰত গ'লে যাওঁ এতিয়া মজাকৈ ইমান ৰ'দ দিছি না আৰু কি ক'ম ভৰালি কি জাবৰা লগত লৈ আহিলোঁ আৰু ৰচি দিয়ক আৰু এইগিলাক কু বোলে মানে গাইছ তেৰা বেকা ৰাস্তা দি আহি গাইছ বৰ্তমান পাই গ'লোঁ বেলচৰ চবফালে দোকান চাওক গাইছ এতিয়া এই ৰাস্তা দি সোমাই যাব লাগিব ৰ'ব গেলি ডাইৰেক্ট মানে স্কচ বাইৰ ঘৰ বৰ্তমান স্কচ বাইৰ ঘৰ চ' এই স্কচ বাইৰ মানে ঘৰ গাইছ এতিয়া স্কচ বাই গৈছে চকক আহি গৈছে স্কচ বাই ত' নামান মানে মানে ৰখি দিওঁ নামান বৰ্তমান আহি বুলি লগ পাই মানে বহুত ভাল লাগিল মোৰ বেছি ভাল লাগছে কাৰণ চাইকেল মাৰি যে আহিছোঁ মানে তোমাৰ এতিয়া মানে নেক্সট ৰাইড মই চাই আছোঁ মাজুলী যাব পাৰোঁ বেতালাৰ লগত চাইকেল ৰাইড এতিয়া বঢ়িয়াকৈ মানে ভিডিঅ'বিলাক যা আছে নতুন জাগাত ধৰিছোঁ আৰু ৰেগুলাৰ এটা মানে এতিয়া বঢ়িয়াকৈ চাই দি নদী পাৰৰ কন্যাবালা বাবা তাতে পৰে হুদু নদী পাৰৰ কন্যাবালা তাতে পৰে হুদু আমি ভাই নাজনা চলি বুৱাৰীকে লাগিব এই বঢ়িয়াকৈ ভাই বঢ়িয়া জোচ কৰিব লগ পালোঁ আজি বঢ়িয়াকৈ নামটা দিনা চলি বঢ়িয়াকৈ লগ পালোঁ স্কচ বাৰী এইটোৱে পুৰা ঘৰটো চব এডিট চিডিট ত'ত কৰা এডিট চিডিট ক'ত আছে য'ত আমি মানে গাইছা যাওঁ স্কচ বাই তোৰ সৰু বাই চাহ পানী পুৰা খাই ল'লোঁ স্কচ বাই তোৰ সৰু বাই যাওঁ আৰু এদিন আহিম নিশ্চয় চ' দৰকাৰ বাটত লগ পাই আছোঁ মানে গাইছ স্কচ এটা বঢ়িয়াকৈ আহিলোঁ চ' আহি কিনে গাইছ চকত বঢ়িয়া এটা মন্দিৰ আছে গাইছ বিষ্ণু মন্দিৰ বুলি ইয়াতে গাইছ মানে বহি গ'লোঁ গাইছ মোৰ লগত যিগা চলিটো হৈছিল আধা পাগলা চলি গাইছ চলিয়ে নাই গাইছ কি কৰা দিছোঁ এতিয়াতে একলা বহিছোঁ গাইছ দিন দিপ্ৰা মধ্যম মানে স্কচটেক যায় 1 ঘণ্টা ৰখলোঁ সিও চলিটো বেউলামি দিবা বাকী নাই দিয়ক গাইছ কোক যায় কোক নাযায় মানে আকৌ আৰু গমেই নাপায় চ' যদি স্কচটেক আপোনালোকে যাব বিচাৰে মই ভিডিঅ'ৰ তলত লিংকটো দি দিম আপোনালোকক স্কচটেক বঢ়িয়াকৈ যাব পাৰিব আৰু স্কচ বাৰ অৰিজিনেল নেমটো হ'ল কংকন বিশ্ব চ' আপোনালোকে আহিব পাৰিব চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি মানে গাইছ ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো মাৰি দিব ত' কি বোলো নেক্সট ভিডিঅ'ত লগ পাম চ' এইটো লগ পালোঁ দিয়ক আহি ফাইনেলি